কি কবি বন্ধুসকল, যাৰ যেতিয়া মৰণ হ'ব তেতিয়া যেনেকৈ নহয় সি যাবই লাগিব। গতিকে আপোনালোকে চাওক কেনেকুৱা হৈ গ'ল। যোৱাকালি আছিল ক'ত জুবিন গাৰ্গ আৰু আজি কেনেকুৱা হৈ গ'ল। মাথা বেয়া হৈ যায়। বহুত দুখ লাগছি, মোৰ বহুত দুখ লাগছি। এজন অসম বুলি কথা নাই, গোটেই ভাৰতবৰ্ষৰ বহুত ডাঙৰ সম্পদ এটা গুচি গ'ল। মানে জুবিন গাৰ্গ মোৰ এনেকুৱা মানে মোৰ ভাল লগা গায়ক আছিল। মানে বহুত ভাল পাওঁ তেখেতক মই। কিন্তু ভগৱানে মানে ভগৱানৰো মানে কিছুমান কথা কেনেকুৱা চাবচোন, যিবিলাক ভাল মানুহ সিবিলাকক আগে লৈ যায়। যেনে ব্ৰুচলি, মাইকেল জেকচন, তেখেতসকলতো কম বয়সতে মাৰা গেছি। ব্ৰুচলি মাৰা গেছি 32 বছৰ বয়সত, মাইকেল জেকচন মাৰা গেছি 50 বছৰ বয়সত। তেখেতসকল কিমান ডাঙৰ আছিল শিল্পী, কিমান ডাঙৰ এজন শিল্পী আছিল, কেনেকুৱা ভাইৰেল মানুহ আছিল। গতিকে আজি আমাৰ মাজৰ পৰাই জুবিন দা গুচি গ'ল। তেখেতৰ আত্মাই যেন চিৰ শান্তি লাভ কৰে, মোৰ ফালৰ পৰাই শ্ৰদ্ধাঞ্জলি থাকিল। সেইটোৱে কামনা, তেখেতৰ আত্মা যে বহুত ভাল জেগা পায়। কিন্তু উপায় নাই আৰু, এদিন সকলোৰে মৰণ আহিব, সকলোৱে যাব লাগিব। সেইকাৰণে কৈছোঁ যে পৃথিৱীত ধনী দুখীয়া দেখাই লাভ নাই। আজি আছোঁ কালি নাই, গানতে ওলাইছে কচুৰ পাতৰ পানী। গতিকে সেইকাৰণে মানে কিছুমানে বহুত অহংকাৰ কৰে নে, সেইটো দেখাব নালাগে। গতিকে উপায় নাই, তেখেতৰ মৰণ আছিল, গুচি গ'ল, ভগৱানে তেখেতক লৈ গ'ল। কিন্তু বহুত বেয়া লাগছে, বহুত বেয়া লাগছে। কিন্তু এনেকুৱা ভাল শিল্পী এজন গুচি গ'ল, মানে ভাৰতৰ ভাল সম্পদ এটা গুচি গ'ল। অহাকালিৰ পৰা কেনেকুৱা এটা পৰিস্থিতি হৈ যাব আমাৰ অসমত বা ভাৰতত।